Hello students, আনএইটো নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী 2.3 2 নম্বৰ গণিতবিলাক কৰিম। অলৰেডি আমি 1ৰ গণিতবিলাক কৰিছোঁ, তো আমি 2 নম্বৰ গণিতবিলাক কৰিম। ঠিক আছে, উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰত gx px ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব লাগে। তো সেম টু সেম আমাৰ 1 নম্বৰ গণিতৰ নিচিনা 1 নম্বৰ গণিতটো যি ধৰণে কৰিছোঁ ঠিক একে ধৰণে এইটো গণিত আমি কৰিম। ওকে, যদি ইয়াতে চোৱা 2ৰ 1 কি দি আছে যে px equal to 2x cube plus x square minus 2x minus 1 কমা আৰু gx ৰ মান দি আছে x plus 1। আগতে যি ধৰণে আমি 1 নম্বৰ যি ধৰণে আমি শূন্য ওলাইছিলোঁ ঠিক একেদৰে ইয়াতে আমি gx ৰ শূন্য ওলাম যে gx ৰ শূন্য কি হ'ব যে x plus 1 equal to 0 হ'ব। ইয়াৰ পৰা আমি x ৰ মান ওলালে কি হ'ব x equal to minus 1। এই minus 1 টো লৈ আমি ক'ত বহাম px ত বহাই দিম। এতেকে p of minus 1 2 into minus 1 cube plus minus 1 square minus 2 into minus 1 minus 1 okay 2 into minus 1 cube মানে কি হ'ব minus 1 এ হ'ব plus 1 is minus 1 square মানে 1 minus আৰু ইয়াতে minus হৈ গ'ল plus ইয়াতে 2 minus 1 2 into minus 1 কি হ'ব তোমাৰ minus 2 plus 1 plus 2 minus 1 এটা minus 2 আৰু ইয়াৰ plus 2 কাটা গ'ল ইয়াৰে plus 1 আৰু minus 1 কাটা গ'ল তো আমাৰ কি থাকিল 0। তো যেহেতু 0 হৈছে এটাকে আমি কি লিখিম যদি ভাগশেষ 0 হয় তেতিয়াহ'লে আমি লিখিম যে gx অর্থাৎ এইটো কি হয় px ৰ এটা উৎপাদক হয় তাকে gx, px ৰ এটা উৎপাদক হ'ব। ওকে, সিম্পল একেবাৰে একে ধৰণে আমাক বাকি দুটা কৰি যাব লাগে। সো 2 নম্বৰটো চোৱা কি কৈছে দুইটো চোৱা এতিয়া ইয়াতে কি দি আছে px equal to x cube plus 3x square plus 3x plus 1 comma gx equal to কি দি আছে x plus 2 দি আছে। ওকে, তো আগৰ নিচিনাই সেম টু সেম কৰি যোৱা যে x gx ৰ শূন্য মানে কি হ'ব x plus 2 equal to 0। ইয়াৰ পৰা যদি আমি x ৰ মান লৈ x equal to কি হ'ব -2 এতেকে p of -2 ইয়াতে বহাই দিলে কি হ'ব x ৰ জায়গাত -2 cube plus 3 into -2 square plus 3 into -2 plus 1 -2 cube 2 cube কৰিলে তোমাৰ হয় 8 যেহেতু ইয়াতে অযুগ্ম সংখ্যা এইটো 3 টো অযুগ্ম সংখ্যা তো মাইনাস থাকিলে ইয়াতে মাইনাস আহিব plus 3 into 2 square মানে 4 যেহেতু যুগ্ম -2 plus হৈ যায় plus minus minus 3 into 2 6 plus 1 তো -8 ইয়াতে প্লাস কৰিলে হৈ যাব 12 -6 plus 1 তো 8 আৰু 6 যোগ কৰিলে হ'ব 14 ইয়াতে মাইনাস আছে মাইনাস প্লাস আৰু 1 12 আৰু 1 কৰিলে 13 তো ইয়াতে কি আহি গ'ল -1 যেটো শূন্যৰ সমান নহয় এতে লিখিম এতেকে gx, px ৰ এটা শূন্য কি হ'ব উৎপাদক নহয় ওকে। নেক্সট 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ p of x equal to কি দি আছে x cube minus 4x square plus x plus 6 আৰু gx ইয়াতে দি আছে x minus 3 এতেকে gx ৰ শূন্য কি হ'ব x minus 3 equal to 0 x ৰ মান কি হ'ব 3 হৈ যাব এতেকে p of minus 3 plus 3 ইয়াত x ৰ জায়গাত 3 বহাই দিয়া 3 cube minus 4 into 3 square plus 3 plus 6 3 cube মানে কিমান আহিব 27 minus 4 into 3 square মানে 9 এই দুটা যোগ কৰি দিলে 9 ওকে এই দুটা যদি যোগ কৰো সো কিমান হয় আমাৰ 36 আহি যায় 9 আৰু 7 16 7 আৰু 2 কে 3 minus 9 4 গুণ 36 ইয়াৰ আমাৰ কি হৈ গ'ল শূন্য আহি গ'ল যেহেতু ভাগশেষ শূন্য তো ইয়াতে আমি লিখিম এতেকে gx, x ৰ
এটা উৎপাদক হ'ব এইখিনি ঠিক আছে একেবাৰে ইজি গণিত তিনিটাই 1 নম্বৰ নিচিনা যি ধৰণে 1 নম্বৰত কৈছো একেধৰণে আমি ইয়াতে কৰি গৈছো ওকে আই থিংক নিশ্চয় তোমালোকে বুজি পাইছা তো এইটো এইখিনি ৰাখিলো নেক্সট আমি 3 নম্বৰ গণিতখিনি কৰি যাম ঠিক আছে আজিকাৰণে এইখিনি ধন্যবাদ